চব নীলা ধৰ হেলে ৰাইজৰ বস্তু নিচুৰা পাতে ৰাতি 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 শুনিছনে নাই বঢ়িয়া চুৰগেল ধৰ 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 কাহি বাতি চব নীলা ধৰ হেলে চুৰগেল ধৰ 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 কাহি বাতি চব নীলা ধৰ হেলে ৰাইজৰ বস্তু নিচুৰে পাতে সংসাৰ ধৰ 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 চুৰগেল কাহি বাতি চব নীলা ধৰ হেলে সকলোৱে চাই আছেনে কেনেকুৱা লাগে বাৰু আগলৈকে চাই থাকিবনে বঢ়িয়া এতিয়া কথাটো হ'ল আচলতে চোৰৰ সংসাৰত যিকেইগৰাকী ব্যক্তিয়ে অভিনয় কৰি আছে কোনো এজনে কিন্তু কৌতুক অভিনেতা নহয় আচলতে অভিনয় ভাল পোৱা এগৰাকী অভিনয় শিল্পীহে হয়নে নহয় কিন্তু চাওঁতে আমাৰ কৌতুকৰ নিচিনা হৈ গৈছে নহয় জানো এতিয়া কমেডি এক্টৰৰ নিচিনাই হৈ গৈছে ঠিক আছে আমি আৰম্ভ কৰিম কিবা যদি ভুল হয় সকলোৱে মাৰ্জনা কৰি দিব আৰু আগলৈকে চোৰৰ সংসাৰ চাই থাকিব আমাৰ চেনেলটোৰ নাম কি বাৰু জানেনে জোনাক ছাবস্ক্ৰাইব কৰা হৈছেনে বঢ়িয়া বেলতমুৰি কি কৰি আছ এই মাইকৰ ওচৰত যাব বুঢ়া আনিছোঁ যে পিন্ধাই পেলাই বুঢ়াটো আগত কম নহয় কোলান্তে ভাই মোক জিয়া বুলি এটা মোবাইল দি থৈ গৈছে এতিয়া মই মোবাইলটো লৈছোঁ কিবা চেল্ফি নে কিবা যে তোলে চেল্ফি নহয় চেল্ফি নৰো দেখোনে তোলবে তুলি দিছোঁ নে কেনেকৈ তোলে মৰি চেল্ফিও তুলিব নাজানা নেকি এইখন কেমেৰা চেমেৰা ওলোৱাই নাই দেখোন কেনেকৈ মৰি আছে দেখোন হেৰি বৰ ডাঙৰ হেৰি থলি কিবা মস্ত মোবাইল এটা দিছে এইটো এনেকৈ লৈ গ'লে মাৰি দেচোন বাৰু চলি মই বজাৰৰ পৰা একাপ খাব পৰা নাই তই মই ঘূৰাব নাচকত মাছ নিবাহঁতে মানুহটোৰ কথা কি কৈছে জাননে তই বোলে এই দলৰ ভিডিঅ'খন চেলেকি মাৰি থাক তই চাওঁ জানো এই মই ঘৰৰ ওচৰৰ চলিতা দিছিলোঁ এইটো চি নহয় মই ঘূৰাব নাছিল মই বুজি এতিয়া মোক মাছ বেপাৰীবিলাকে কৈছে এই বোলে চলিকেইটা সোমাই দিয়ে স্কুলত ডিউটি সেই দলৰ ভিডিঅ'খন আড্ডা দি চেলেকি মাৰি থাকে কি ক'ব লাগে মই ঘৰত গোটেই কাম কৰি থৈ আহোঁ এতিয়া আহি পেলাই চলিটো লৈ আহিছোঁ আহোঁতে আকৌ ঘৰত যাম নেকি কাম বন নাই আকৌ কাম মুক্তি কৰি থাকিমে মই আহি পেলাই কি হলিকা তই ঘৰত কাম কৰিব লাগে জানি এই মোবাইলটো অনাৰ পাছত মই কেইদিনমান দহা ভাত খাইছোঁ কেৱল তাক ঘৰত যাব মোবাইলটো লৈ এনেকৈ এইটো মোবাইল ক'ৰ পৰা আনিলি কচোন বাৰু মোবাইলৰ ভাগটো মোৰো আছে বাপাৰে তই মোবাইলটো আনি পেলাই এনেকৈ মনে মনে কিয় ব্যৱহাৰ কৰি আছা গজু বেছি নকবি তহঁতে মোক আকৌ দেখাই পেলাই সিহঁতৰ মোবাইলটো লৈছি বুঢ়াৰ সকাই মোক চিয়া সজাইছি চুইজাৰ পিন্ধাইছি বুঢ়াৰ লগত বোলে বিয়া দে মোবাইলটো ঘটছি নামটো ক'ব নোৱাৰিব নাপায় আকৌ নামটো ক'বে দেখা শিকা বুলি নকবা দেখা নামটো কওঁ নিজৰ তোৰ ল'বা সেইটো হয় তই ইমান ডাঙৰ ডাঙৰ
মৰুল কৰি আৰম্ভ কৰি হাজৰিকাৰ পৰা হৈ আকৌ আঠীয়া কৰি গৈছে কাটকে বাজি ইহঁতৰ চলি নাথাকা মই কওঁ ইদিনা পৰীক্ষা আছিল এই চলিয়ে কি কৰিছে জানানে উত্তৰটো কাৰোবাক কাৰোবাৰ চাই চাই দেখে লেভেলখনো লেখিয়ে কাৰোবাক কাৰোবাৰ চাই চাই বুজা না এদিনা ৰিজুনা চলিয়ে মোক লগ পাই পেলাই কৈছি বাকী চলিকেইটা কি কৰি লেখি পঢ়িছে এইগিলা লেভেল কাৰোবাক কাৰোবাৰ চাই চাই দেখোঁতে কাৰোবাৰ নামে ৰোল নম্বৰ লিখি দি কৈছি এইটোতো ডাঙৰ ভুল কৰি আছা চালে মেম্বাৰ মই আৰু কিমান কম কিমান কষ্ট কৰি আনি খুৱাইছোঁ এতিয়া এটি কৈছিলে ন এইটো লাগিব বেৰা পালে ঘৰত টিভি লাগে একবাৰ খাহি ৰং কৰি বাচ্চা পৰা বাবা আৰে টিভি আনি নেপি ক'ৰবাত জিন্স পেণ্ট পিন্ধা হ'ব আকৌ পৰা চিলবা লাগে বুজি পাইছেনে এবাৰ খাহী ছাগলীটো কি কৰিছে ৰং কৰিছে এতিয়া আকৌ যদি বাতিকাই মন কৰে টিভিটো কিন্তু ডাঙৰ বস্তু নহয় নে এক ৰাতিৰ ভিতৰতে আহি যাব বন্ধনৰ পইচা ল'লি হ'ল কি ডাঙৰ কথা তই বন্ধনৰ কথা কৈছোঁ ল'বি আৰু এই ঘূৰেৰে কৈ আছে বন্ধনৰ পইচাৰ কথা এই বন্ধন লৈ এদিন মই এই বুঢ়া বন্ধনৰ আন্দোলন কৰিছোঁ নহয় এই এটা টিভি বোলে ৰাতৰ চাইডত কেঞ্চাৰ বেমাৰ হৈছিল বন্ধনৰ পইচা ল'বা দিবই পৰা নাই শেষত কৈছিল চলিটো বেছি উঠি এই যদি ইমান কৰিব পাৰছি বন্ধনৰ পইচা নিদিবি মোৰ চলিটো নেবেচিব দামী কোম্পানীৰ বুলি কবি দামী কোম্পানীৰ হেভেলছি হেভেলছৰ মাল বুলি কবি তই চাও বৌয়ে কালাৰে শুনি শুনিছোঁ এই হেভেলছৰ মই মেখেলা খাব আনিছোঁ মোৰ বদনাম গাড়ী উপহাৰত দি দিয়া দামবিলাক কাটি কাটি পেলাই মোক কৈছি কোনোবাই সুধিলি হেভেলছৰ মাল বুলি কবি আকৌ তোক কাপোৰ কানিও আনি দিবি হেভেলছৰ কৈ থাকবি মানে আৰু কিমান কৰিবি মোক একেবাৰে মাৰিয়ে থাকে মাৰিয়ে থাকে এইগিলা তহঁতে মাৰামাৰি নকৰিবি মই আকৌ ভাই গগা খাহি কলিয়া কৰিব নোৱাৰোঁ নবা গদ্য চান্দ নোৱাৰোঁ তহঁতে মৰা কথাই নকবি আৰু ইহঁতৰ কথা কৰিলে কি বাৰ্তা পাবি ইহঁতে কাজিয়া বৰ ডেঞ্জাৰ কাজিয়া কাজিয়া লাগিলে ৰাতি এটাই ডাবৰত গোটেই এটা পৰাই যাব মই বাৰু পুখুৰীৰে পচোৱা এই কোনে মুঠিছে কোনে মুঠিছে কোনে কথা ক'ব আহিছোঁ এটা কথা মই কি বেয়া কথা কৈছোঁ এই কোনোবা এটা কিনি বোলে গলৰ জিবে একেবাৰে বৰ ঘূৰি পৰি গৈছে চেলেফি মাৰি থাকোঁতে মই কৈছোঁ তই তাক নামাৰবি এতিয়া মুঠৰ কথা নকবি মুঠৰ তোৰ এতিয়া আৰু বেছি হ'ব মোবাইল ফোন লৈ থাকোঁতে পেচা কৰিব এবাৰ গমছা নাই আৰু বেছি হ'ব মই শুন এই ৰাতি যাই পুৰা বিচনাত সেয়া এনেকৈ মাৰি থাকে শুনছ মই দুইবাৰ যাওঁ এই বাহিৰলৈ সেয়া কিয় যাওঁ তই বাহিৰ মোৰটোৱে যাওঁ সেয়া কিমানি নাহে এই মোবাইল চাই মোটা যেতিয়া এইবিলাক কথা হ'লে এই ৰাজহুৱা স্থানত কৈ থকা যে ঘৰত লিখি যাম আৰু নিজে বুজা পৰা কৰি নুশুব অকল তই কৰি হ'ব নেকি মই তোক সদায় চাই থাকিম বুলি মাৰামাৰি নকবি মাৰামাৰি নকবি বাকী কথা কি ক'ব ৰাতি ৰাতি পাবেন তই তোমাৰ কথা ক তই জানা পৰহি মই হেভেলছৰ কাপোৰ আনি দিছোঁ হেভেলছৰ বাচন আনি দিছোঁ সেই ৰাতি ৰাতি এই দোকানখন খোলে হেভেলছৰ বস্তুটো মোৰ কিন্তু ৰহস্য হৈ আছে দেই সেইটো কম পাই আমাৰ কৈছোন বাৰু সেইটো বেলেগ বস্তু তই আকৌ এইগিলা ৰাজহুৱা মই দামডাল আছো কথা কৈছোন বাৰু এই
এই ধৰ তাৰমানে হেভেলছৰ দোকানখনৰ বেলেগ ধৰণৰ দে তোক মই পিছত কম দে এইগিলা ৰাতিপুৱা ৰান্ধা দাম বিচাৰিছে অন্য নহয় কৈছোঁ বাৰু এই নহয় এতিয়া হেৰি এই হেভেলছৰ কোম্পানীটো উঠি গ'ল এইগিলা ৰাতি খোলে এইগিলা দোকান এইগিলা বোলে ৰাতি খোলা দোকান আহোঁ এইগিলা দিনত নকলে এইগিলা দোকান ৰাতি খোলে তাৰমানে দিনত মানুহবিলাক কাম কৰিব যায় নহয় সেইকাৰণে ৰাতি দিনৰ কাম কৰা মানুহবিলাকে বজাৰ কৰিব পৰাকৈ ৰাতিটো হেভেলছৰ দোকানখন খোলা থাকে মই তাৰ পৰাই নিছোঁ ৰাইজে তাৰমানে বিচাৰিলে নাপাব 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 এতিয়া কোম্পানী উঠি গ'ল আৰু এটা কথা কওঁৱে তাই কেনে এসোপা অত্যাচাৰ সহ্য কৰিব নোৱাৰি একবাৰ ভাই কি বস্তু গছত উঠিছো বাপ্পা হয় মোৰ বেয়া গৈছিলোঁ তই গাছৰ উঠাৰ কাৰণে মই দুটা খাহি ভৰিব লগা হৈছিল তাকো ৰং কৰি খুৱাব লগা হৈছিল বান্ধি গাই জাত নাই জাত নোহোৱাত ফৰাই দিয়া মাংসৰ পিছিয়ে বুঝ এই ফৰাই দিয়া মাংসৰ পিছিব মই জানো দে একেবাৰে বগা খাই আনছি দুটা পানী কাৰে আৰু কি থবত কাৰে দুটা বগা খাই আনছি বাপ্পাকে আনি পেলাই একেবাৰে বগা খাই এক গছৰ ভকত আৰু এই মোৰ মানুহটো নামটো ক'ব নাপায় দুটা একেবাৰে চুপাৰ মছলা খাই আনি বাপ্পাকে বগা খাই কোনা কৰিছে মোবাইল দি সেলফি মাৰা বাকী কালি মোক ফণি মাষ্টৰে দি গৈছে ডাঙৰ ডাঙৰ তই আচলি তাক এখন কলপাত কাটি আনি দিব নোৱাৰা আকলিকা ভাল কৰিবা এই বাটিকা গ'লে যে লেবেল শুদ্ধ হ'ব তেতিয়া অলপ গুৰুত্ব নিদি চলি বুজি পাইছ এই লগত কথা কৈ লাভ নাই আৰু তোক মই আৰু এটা কথা কওঁ তই এইবাৰ বিয়া কৰালি তই কিন্তু ডাকলত দি বিয়া কৰাবি এইক মই যিমান মাৰিব যাওঁ যাৱাৰ লগত তই দেখাই পাইছ নহয় কান্দবা আৰম্ভ কৰে তই যদি দাঁত ওলাৱা আন মাৰি থাক কান্দিলেও হাঁহ লাগিব ভাল কথা কৈছ এই হেৰি কৰ এই লোক এই এটা থাকিলে সৰ্বনাশ কৰিব এই লোক মইনা আহি আছে হেভেলছৰ কথাটো কিন্তু ৰহস্য হৈ থাকিল নহয়নে ক'ত আছে দোকানখন আৰু চোৰ আছে মন চোৰ আছে এইবাৰ মনৰ চোৰ সেইবিলাকো আহিব পাৰে কিন্তু নহয় এই কথাটো বুজি নাপাওঁ এতিয়া নহয় মোক তেনেকুৱা হেৰিয়া পাতিকাই মাৰে বুলি মই ইমান হেৰি বস্তুটো গম পাইছ নহয় মই বাবাজী ওলোৱাৰ মূল কাৰণটো গম পাইছ নহয় মোক যদি পাতিকাই মাৰে ঘৰত ধৰি গম পাইছ নহয় মই ঘৰত মানে এটা শুনা দেখা পাই মই এতিয়া মানুহবিলাকক খবৰ দি গৈছিলোঁ বয়সৰ অধি মৰা বুলি গম পাইছ নহয় বুজি নাপাই কিয় হয় তই এইবিলাক কথা পাতি এতিয়া শুন তোক ক্লাছো চাবা কোনোবা আহিছে কি বিয়া পাতিছে ক'লে হ'ব নেকি তই তোক মই কি দিয়া নাই তোক মই কি দিয়া নাই তই বিয়া লগাই সেই মস্ত বুঢ়াটোৰ লগত বিয়া হবি নেকি গম পাইছ নেকি তই সিয়াক দেখাল সি বোলে কোম্পানীৰ মেনেজাৰ বুলি ক'লে হ'ব নেকি এই হাবাঙত নিমখৰ দাম মস্ত দেহাৰ দিয়া অৱস্থা সি কোম্পানীৰ তাতে হেৰি গুজৰাটত কিবা হেৰি কৰি আছে নে জোতা পালিচ কৰি আছে তই গম পাইছ নেকি তই তাতে কোম্পানী গুজৰাটত কাম কৰা বুলি ক'লে হ'ব তোক মই কি দিয়া নাছিলো মোবাইলৰ পৰা ভিডিঅ' কৰি চব দিছিলো সি ক'লে হ'ব নেকি কৈলা শুন বাকীকে সাৱধান কৰি দিবি সাৱধান গম পাইছ নে তোৰ যদি বিয়া হয় সিয়াৰ লগত মই কিন্তু সিহঁতক ঘৰখন ঘূৰাই আছে গম পাইছ কি কৰ মইনা কি খবৰ তোৰ এই গম পাইছ নে নাই এইটো বোলে হেৰি এটা আছে হয় ঘৰ দিছে গম পাইছ নে এই তেৰিকা কথাটো বুজিব পাৰে কিন্তু গম পাইছ নে অলপ মই কিমান দুখত মই গৈছোঁ গম পাইছ যদি পাতিকাই ধৰি মোক আগত ধৰি মাৰে গম পাইছ নাই কিমান মানুহ হৈছে সদায় এই যে হেৰি গাই এই কি বোলে তীৰ্থ ডেকা আৰু এই কি নাম হেৰি ভাই কলপুলি খেৰা হেৰি
হ'ব ঐ তহঁত যা যাগে যা যা অঁ যা 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 কেনে লাগিল কিমান ভাল লাগিল কিমান ভাল লাগিল বহুতো অলপ কমি আছে অকণমান পঢ়াই দিব লাগে দেই আৰু অলপ পঢ়াই দিব লাগে ধৰ 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 চুৰ গেল কাঢ়ি বাতি চব নীলা ধৰ হেলে ধৰ হেলে ধৰ 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 চুৰ গেল কাঢ়ি বাতি চব নীলা ধৰ হেলে ধৰ হেলে নিজৰ বস্তু নিচিৰে পাতে সংসাৰ 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 ধৰ 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 চুৰ গেল ধৰ 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 চুৰ গেল ধন্যবাদ সঁচাকৈ ভাল লাগিল ইমানখিনি মৰম দিয়াৰ বাবে চোৰ সংসাৰ সদায় আমি ঋণী হৈ থাকিম আপোনালোকৰ ওচৰত বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ